নীতা কিচেনলৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আপোনালোকে বাৰু জ্বলা খাই ভাল পায়নে? যদি জ্বলা খাই ভাল পায় তেন্তে এই চাটনিটো আপোনালোকে খুবেই ভাল পাব। আৰু এই চাটনিটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ খুবেই টেষ্টি হয়। আৰু এই চাটনি আপোনালোকে বহু দিনলৈ ফ্ৰিজত থৈও খাব পাৰে। আহকচোন এই চাটনিটোনো বনাবলৈ কি কি বস্তুৰ প্ৰয়োজন আৰু কেনেকৈনো বনাব পাৰি তাকে আপোনালোকক দেখুৱাওঁ। এই চাটনিটো বনাবলৈ মই শুকান জলকীয়া লৈ লৈছোঁ। শুকান জলকীয়া মই 15-20টামান লৈছোঁ আৰু লৈছোঁ নহৰুখিনি মই বাকলি গুচাই ল'লোঁ। এতিয়া মই প্ৰথমে শুকান জলকীয়াখিনি ভাজি ল'ম। তাৰ বাবে মই কেৰাহীখন পাতি দিছোঁ আৰু তাতে মই মিঠাতেল দি দিছোঁ। তেলখিনি যেতিয়া ভালকৈ গৰম হ'ব তেতিয়া ইয়াতে শুকান জলকীয়াখিনি ভালকৈ ভাজি থাকিম আৰু তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে এইখিনি মচমচীয়া হৈ নাযায়। আৰু গেছৰ ফ্লেমটো আপোনালোকে কমাই ৰাখিব আৰু এনেকৈ লৰাই লৰাই ভাজি থাকিব। এয়া চাওক শুকান জলকীয়াখিনি ভাজ খাই গৈছে। এতিয়া মই শুকান জলকীয়াখিনি এখন প্লেটত উলিয়াই ৰাখিম। আগতে যেতিয়া ঘৰত মাহঁতক দেখিছিলোঁ কেঁচা জলকীয়া নাথাকে তেতিয়া শুকান জলকীয়া এটা এনেকৈ তেলত ভাজি পেলাই ভাতৰ লগত খাইছিল। ইয়াৰ গুণটো খুবেই ধুনীয়া হয়। এতিয়া এইখিনি আঁতৰাই ৰাখিছোঁ আৰু সেই একেখিনি তেলতে আমি এতিয়া নহৰুখিনি ভাজি লওঁ। নহৰুখিনি অলপ সময় ভজাৰ পিছতে মই ইয়াত দি দিম জিৰা মই ইয়াত এচামুচ দিছোঁ। জিৰাৰ গোন্ধে এই চাটনিটো খুব ধুনীয়া কৰে। জিৰাখিনি দিয়াৰ পিছতো আমি এনেকৈ ভালকৈ ভাজি থাকিম আৰু এতিয়া তাতে দি দিম নিমখটো আন্দাজমতে দি দিব। এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই এয়া বাতি এটাত উলিয়াই ল'লোঁ। এতিয়া মই এই শুকান জলকীয়াখিনি আৰু নহৰুখিনি একেলগে মই এটা মিক্সিং জাৰ লৈ লৈছোঁ। তাতে মই এইখিনি পেষ্ট বনাম। এইখিনিও একেলগে মিলাই দিছোঁ। আৰু তাতে মই দি দিম তেতেলীৰ পেষ্ট। তেতেলী মই ইয়াত 2 চামুচ দিছোঁ। আৰু মই ইয়াতে দি দিম অকণমান হিং। মই এই চামুচখনেৰে লৈছোঁ আৰু পুৰা চামুচ নিদিব, একদম কমাই দিব, অকণমান দিব। এতিয়া এইখিনি পেষ্ট বনাম। চাটনিখিনি ধুনীয়াকৈ পেষ্ট হৈ গৈছে। এতিয়া মই চাটনিখিনি এটা বাতিত উলিয়াই লৈছোঁ। এই চাটনিৰ ৰেচিপিটো আপোনালোকে নিশ্চয় এবাৰ বনাব। খাবলৈ খুবেই টেষ্টি হয় আৰু আপোনালোকে কেতিয়াবা খুব ঠাণ্ডা বতৰ হ'লে ৰুটি বা ভাতৰ লগত এই চাটনিটো খাব পাৰে। আৰু কেতিয়াবা আপোনালোকে মাংস আৰু জ্বলা কিবা তৰকাৰী বনালে আপোনালোকে এই চাটনিটো অকণমান দিব পাৰে আৰু ফ্ৰিজত থৈ দিব। বহু দিনলৈকে আপোনালোকে এই চাটনিটো খাব পাৰিব। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে লাইক আৰু কমেণ্ট কৰি নিশ্চয় জনাব। তেন্তে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।